নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ভিডিওটো ইয়াৰ পৰা আৰম্ভ কৰিলো আসলতে কালিয়ে কৰি থোৱা আছিল সময়ৰ অভাৱৰ কাৰণে দিব পৰা নাছিলো আৰু ভাবিলো আপোনালোককো অকনমান দেখাই দিও আৰু ভিডিওটো এনেদৰে হাসি থওঁ লৰা ডাঙৰ হলে চাব পাৰিব আৰু আমিও কেতিয়াবা মন গলে চাব পাৰিম আৰু আশা কৰো আপোনালোকে আদৰি ল'ব আৰু এইফালে দেখিছেনে আজি আমাৰ লেটিনৰ খুটা পুটা আছিল আৰু মিষ্টি পটককে কৰলে আমি গম পোৱা নাছিলো যিহেতু হেতু কাৰণে ধূপ জ্বলালো আৰু চাকি জ্বলাব লাগিছিল এতিয়া ঘপছে যোগাৰ নহল কাৰণে নজ্বলালো আৰু এয়া তামোল পান দক্ষিণা দি এনেদৰে সেৱা কৰিছো মিষ্টিয়ে পটককে কলে আমি আসলতে আগতে গম পোৱা নাছিলো তেতিয়া গম পোৱা হলে যোগাৰ কৰি ৰাখিলো হেতেন আৰু এয়া দেখিছেনে এনেদৰে আমি যেহেতু মধ্যবিত্ত শ্ৰেণীৰ মানুহ আৰু কৰো বুলি খপছে কিবা এটা কৰিব নোৱাৰো হেতু কাৰণে লাহে লাহে কৰি এনেদৰে কৰি থকা হৈছে আৰু এয়া চাওকচোন এনেদৰে হেৱা ললো আৰু যাতে কামবোৰ ভালে কুশলে হৈ যায় আৰু এয়া দেখিছেনে গাটটো তললে 4.5 ফুট দিয়া হৈছে এয়া দেখিছেনে আৰু ওপৰলে 4.5 ফুট উঠোৱা হ'ব যেহেতু ভেটিৰ সমান কৰি দিয়া হ'ব আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আজিলৈ আহিছো বাই